নমস্কাৰ বন্ধুসকল যিসকল ব্যক্তিয়ে ফৰ্চেছ প্লেটফৰ্মক সাধাৰণ প্লেটফৰ্ম বুলি ভাবি আছে য'ত এনেকুৱা এটা প্লেটফৰ্ম এইবোৰ দুদিনৰ কাৰণে প্লেটফৰ্ম বুলি ভাবি আছে তেখেতলোকে ৰিয়েলি ভুল কৰি আছে কাৰণ আজি হৈছে 13 তাৰিখ আপোনালোকে দেখা পাইছে আজি 13 তাৰিখ এই প্ৰজেক্টটোত ইনকামৰ একচুৱেলি বৰষুণ হৈছে বুলি ক'লেও মিছা কথা কোৱা নহয় ইয়াত আপোনালোকে প্ৰত্যেকৰ আইডিসমূহ প্ৰত্যেকজন ব্যক্তিয়ে ভেৰিফাই কৰি চাব পাৰে যেনেধৰণে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে 2 মিনিটত কাৰ কিমান ইনকাম 3 মিনিটত কাৰ কিমান ইনকাম সম্পূৰ্ণ ইনকামসমূহ ট্ৰানজেকশ্যনসমূহ এই প্ৰজেক্টটোৰ দ্বাৰা ভেৰিফাই কৰি চাব পাৰে এই প্ৰজেক্টটোত আপোনালোকে যদি চায় এই ব্যক্তিজনৰ ইনকাম তেখেতে কেতিয়া জড়িত হৈছে ছিষ্টেমত 13 তাৰিখ আজি দিনটোত তেখেতে জড়িত হৈছে এই প্ৰজেক্টটোত এইটো ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট হয় কোম্পানী হোৱা হ'লে প্ৰথম কথা মই এই প্ৰজেক্টটোত জড়িত নহ'লো হয় কাৰণ বহিৰাগত ছিষ্টেমবিলাকক ধনী কৰাৰ উদ্দেশ্যে যিবিলাক মেক্সিমাম কোম্পানী আপুনি যদি ধোকা খাইছে আপোনাৰ পইচা যদি অথলে গৈছে আপোনাৰ সেই কনচেপ্টবিলাকত আপুনি যোগদান কৰিছিলে যিটো কাৰণত আপুনি আজি তাৰিখত এটা সিকিউৰ প্লেটফৰ্ম হোৱা সত্ত্বেও ফৰ্চেছ কমিউনিটিক আমি ইগনোৰ কৰিছোঁ কিন্তু যিটো প্ৰজেক্টত কেৱল এটা দিনতে $435 ইনকাম কৰিবৰ কাৰণে সক্ষম হৈছে $1 ভেলু যদি আপুনি 1 BSD ভেলু 90 rupeesকেও যদি চায় মিনিমাম 40,000 rupees কেৱল এটা সিঙ্গল দিনত উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে ইয়াত আপুনি যিবিলাক আইডি চাবৰ কাৰণে কাৰো পাছৱৰ্ডৰ প্ৰয়োজন নাই এটা উকা প্লেটফৰ্ম হয় নিকা প্লেটফৰ্ম হয় এই আইডিটো যদি চাই আপুনি আজি দিনটোৰ ইনকাম 13 তাৰিখ 7 মাহ 2024 আজি দিনটোৰ ইনকাম $995 ভাৰতীয় মুদ্ৰাত 90,000 টকা কেৱল এদিনত সাধু কথা নিচিনা অনুভৱ হৈছে কিন্তু ৰিয়েলত পসিবল কাৰণ ফৰ্চেজত 100% ডিস্ট্ৰিবিউট হয় ফৰ্চেজত ডলাৰ আৰ্নিং হয় আৰু ইয়াৰ মেইন পাৱাৰ হৈছে ডিজিটেল এছেটসমূহ এই এছেটসমূহ জীৱনত আপুনি এবাৰ মাত্ৰ কিয় কৰিব লাগে নিজৰ লাইফৰ কাৰণে কোনো ফৰ্চেজৰ কোনো একাউণ্ট নাই কাৰণ ফৰ্চেজত কোনো MD CMD ইত্যাদি কোনো নাই যে কাৰোবাৰ অধীনত আমি কাম কৰিম ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট ইণ্টাৰনেট থকালৈকে পৃথিৱীত চলি থাকিব তেনেকুৱা এটা প্ৰজেক্ট আপুনি দেখিলে আচৰিত মানিব যে এই কনচেপ্টটোত ৰিয়েলি ডলাৰত বৰষুণ হয় ইয়াত আমি মিছা কথা কোৱা নহয় আপোনালোকে দেখা পাইছে স্ক্ৰীনত ইয়াত যিসমূহ ইনকাম লগালগ বেংকলৈ কনভাৰ্ট কৰিব পাৰে এই আইডিটো আজি দিনটোৰ ইনকাম $3,205 আপুনি ঠিকে শুনিছে আজি কিমান তাৰিখ 13 জুলাই 2024 আজি দিনটোৰ ইনকাম $3,205 মিনিমাম 29 লাখ টকা সৰি 2,90,000 টকা কেৱল আজি দিনটোৰ ইনকাম যিটো ইনকাম পাবৰ কাৰণে মানুহে এটা বছৰ কোনোবা এটা সিস্টেমত কাম কৰে কোনোবা এটা প্লেটফৰ্মত কাম কৰে এবছৰ সেই উপাৰ্জনটো কেৱল ফৰ্চেছ ইমানেই পাৱাৰফুল প্ৰজেক্ট ইয়াত এনেধৰণে ইনকাম কৰিব পাৰে আপোনাৰ ড্ৰিম ফুলফিল কৰিব পৰা একমাত্ৰ প্লেটফৰ্ম হৈছে ফৰ্চেছ ইয়াত আপুনি ইচ্ছা কৰিলে এটা দিনত যেনেধৰণে ইনকাম বিচাৰে আপুনি তেনেধৰণে কৰিব পাৰে কিন্তু কি কৰিব লাগিব ফৰ্চেজত শিকিবলৈ আপুনি বাধ্য কাৰণেতো কোনো নেটৱৰ্ক মাৰ্কেটিং যিটো আপোনাৰ নলেজ আছে নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে আপুনি কি নলেজ থাকে বস্তু বিক্ৰী কৰা কাৰোবাক মানুহ জইন দিয়া লেফ্ট ৰাইট মেইনটেইন কৰা ফৰ্চেছ কোনো লেফ্ট ৰাইট সোঁহাতে বাওঁহাতে মানুহ জইনিং দিয়া চিষ্টেম নহয় কোনো বস্তু বিক্ৰী কৰা চিষ্টেম নহয় ইয়াত আপোনাৰ ডলাৰ বাই চেল কৰা এটা প্ৰজেক্ট য'ত আপুনি অপৰচুনিটি কাৰোবাক যদি ডলাৰ বাই চেল কৰাই দিয়ে এই প্ৰজেক্টটোত আপোনাৰ লাখত আৰ্নিং হয় কিন্তু সেই ইনকাম আহিবৰ কাৰণে কি কৰিব লাগিব আপোনাৰ এই ডিজিটেল ৰুমবিলাক আপুনি যিবোৰ স্ক্ৰীনত দেখা পাইছে এই ডিজিটেল ৰুমসমূহ আপুনি কিয় কৰিব লাগিব জীৱনত এই ৰুমসমূহ বাৰম্বাৰ কিনাৰ কোনো প্ৰয়োজন নাই নিজৰ লাইফৰ কাৰণে আপুনি এই এছেটসমূহ ওৱান টাইম বাই কৰিলে এটা নিম্নতম এমাউণ্ট সেই এমাউণ্টতে আপুনি লাখত ইনকাম কৰিবৰ কাৰণে সক্ষম হ'ব এই ধৰণে ইয়াত আপুনি আইডি চালে যে নহয় নিচিনা আপোনাক অনুভৱ হ'ব আপুনি এই আইডিটো চাওক কেৱল আজি দিনটোৰ ইনকাম $1,500 বহুতে কয় যে ফৰ্চেজত আমুক ফৰ্চেজত তেনেধৰণৰ কিন্তু চাওক ফৰ্চেজত এনেধৰণে ইনকাম কৰিব পাৰে $1,500 ভাৰতীয় মুদ্ৰাত 1,40,000 টকা কেৱল সিঙ্গল এটা দিনৰ ইনকাম এই ধৰণে ফৰ্চেছ কমিউনিটিত যদি আপুনি জড়িত হয় আমাৰ ফৰ্চেছ বিজি আসাম টিমে আপোনালোকক ফুল্লি ছাপোৰ্ট দিব কাৰণ আপুনি শিকিবৰ কাৰণে যদি যত্ন নকৰে আমি কিন্তু নোৱাৰোঁ ৰিয়েলি ক'বলৈ গ'লে যদি আপুনি সঁচাই শিকিবৰ কাৰণে যদি আপুনি ইচ্ছা প্ৰকাশ কৰে এই প্ৰজেক্টটোত আপোনাৰ ড্ৰিম ফুলফিল কৰিম বুলি যদি আপুনি মনতে সপোন বান্ধি ৰাখিছে আপোনাৰ কাৰণে ৰিয়েল ইউনিক প্লেটফৰ্ম হয় কাৰণ এইটো লাইফ টাইম প্ৰজেক্ট ইণ্টাৰনেট থকালৈকে এই প্ৰজেক্টটো লাইফ টাইম চলি থাকিব জীৱনভৰ চলি থাকিব ইয়াত আপুনি কোনো মিছাৰ আশ্ৰয় এই প্ৰজেক্টটোত কাম কৰিব পৰা বিজনেছ নহয় যিমান আইডি চাব ইয়াত চাব $115 ভাৰতীয় মুদ্ৰাত মিনিমাম ধৰক আপোনাৰ 10,000 টকা প্ৰত্যেকৰ আইডিসমূহ ইয়াতে চাব পাৰে প্ৰত্যেকৰ আইডি চাওক এজন সিস্টেম ক্ৰিয়েটৰ আইডি তেখেতৰ আজি দিনৰ ইনকাম $755 ভাৰতীয় মুদ্ৰাত তেখেতৰ ইনকাম হৈছে মিনিমাম
70,000 70,000 টকা গতিকে বহুতে আইডিয়া আছে য'ত নেকি দেখুৱাই শেষ কৰিব নোৱাৰে আপুনি ফৰচাছ প্লেটফৰ্মৰ মাধ্যমেৰে এই ধৰণে যদি ইনকাম ল'ব বিচাৰে নিজৰ জীৱনটোৰ লগতে সমাজখনৰ জীৱনৰ মানুহৰ উন্নতি যদি সাধনৰ বাবে আপুনি চিন্তা চৰ্চা কৰে গতিকে অতি শীঘ্ৰে আমাৰ সৈতে যোগদান কৰক বা আমাৰ কমিউনিটিৰ সৈতে আপুনি ডিছকাছ কৰি এই ফৰচেছ কনচেপ্টত যোগদান কৰিবৰ কাৰণে আপুনি প্ৰস্তুতি চলাওক আপোনাক সম্পূৰ্ণৰূপে ছাপোৰ্ট দিয়া হ'ব আগবঢ়াই নিয়াত হেল্প কৰা হ'ব ধন্যবাদ জয় ফৰচাছ